এয়া ঢকুৱাখনা টাউন তিনিআলিৰ ST থমাছ স্কুলৰ কাষৰ এটি দৃশ্য। এয়া গাই গৰুৰ মালিকে জাষ্ট এতিয়া আহি দেখা পাইছে। এতিয়া প্ৰায় 6 বাজিছে। আজি দুপৰীয়াতে হয়তো এই গৰুজনীয়ে দুটা মূৰ থকা পোৱালি জন্ম দিছে আৰু নিশ্চয় ইয়াতে চৰি থকা কুকুৰে হয়তো এইডোখৰ জেগাত কামুৰিছে চাগে, আপোনালোকে দেখিবলৈ পাইছে। এতিয়া ইয়াৰ এই অঞ্চলৰ বহুতো মানুহ গোট খাইছেহি এই অদ্ভুত দৃশ্য প্ৰত্যক্ষ কৰিবৰ কাৰণে। আপোনালোকে তেনেকুৱা আগতে দেখিছেনে এনেকুৱা? মই মালিকক সোধো। বাইদেউ, আপুনি গৰুটো কেতিয়া এৰাল দিছিলে? ৰাতিপুৱা 8টামান বজাত এৰাল দিছিলোঁ। এতিয়া আপুনি পানী খুৱাইছিলে নাই দুপৰীয়া? দুপৰীয়া পানী খোৱা নাই, এতিয়া নিবলৈ আহিছিলোঁ। পানী মানে দুপৰীয়াতে ইয়াৰ জন্ম হৈছে চাগে। কুকুৰেও খাই দিলে হপায়। এয়া অদ্ভুত দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে, আপোনালোকে দেখিছে। এয়া দুটা মূৰ থকা